ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীৰো মৃত্যু হ'ল আৰু এই মুহূৰ্তত সৰ্বত্ৰে চৰ্চিত এগৰাকী যুৱতীৰ নাম তেওঁৰ নাম হৈছে মাছা আমিনী আপুনি হয়তো বহুবাৰ শুনিছে মাছা আমিনীৰ নাম 22 বছৰীয়া এই যুৱতীগৰাকীয়ে হয়তো আজি জান্নাতত শান্তি লাভ কৰিছে এই মন্তব্য কৰিছে একাংশ লোকে কোন আছিল মাছা আমিনী 16 ছেপ্টেম্বৰ 2022 চনত তেওঁৰ নামটো সকলোৱে শুনিছিল তেওঁক হত্যা কৰা হৈছিল তেওঁৰ মৃত্যুৰ কোলাত শুই গৈছিল কিন্তু ইৰানৰ সৰ্বোচ্চ নেতাৰ বিৰুদ্ধে তেওঁ যুঁজ দিছিল কি আছিল তেওঁৰ যুঁজ আজি আহক আমি সকলোৱে সেই বিষয়ত আলোচনা কৰোঁ কাৰণ ইৰানত যিসকল লোকে আজি আনন্দ ফূৰ্তি কৰিছে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুত যিসকলে কিৰিলি পাৰিছে তেওঁলোক সেইসকল যিয়ে মাছা আমিনীক সমৰ্থন কৰিছিল মাছা আমিনী এগৰাকী ডক্টৰ হ'ব বিচৰা সাধাৰণ ঘৰৰ সাধাৰণ ছোৱালী আছিল তেওঁ ৰাজনীতিৰ লগত জড়িত নাছিল আমি যিমান দূৰ পঢ়িবলৈ পাইছোঁ 22 বছৰীয়া এই যুৱতীগৰাকী বায়'লজিৰ ষ্টুডেণ্ট আছিল মাছা আমিনী সদায় বিৰোধিতা কৰিছিল যে হিজাব কিয় পিন্ধিব লাগে ইৰানত 1979ৰ পিছত যে ৰিভলিউশ্যন আহিছিল সেই ৰিভলিউশ্যন অৰ্থাৎ 1979ৰ সেই ৰিভলিউশ্যনৰ পিছতে সেইটো সময়ত ৰাহাতুল্লাহ আলী খামেনিয়ে নীতি নিয়ম আনিছিল যে প্ৰতিগৰাকী মহিলাই হিজাব পৰিধান কৰিবই লাগিব সেই সময়ত মহিলাসকলে যদিও বিৰোধিতা কৰিছিল বহু মহিলাৰ মৃত্যু পৰ্যন্ত হৈছিল কিন্তু হিজাব পৰিধান কৰাটো ম্যান্ডেটৰী অৰ্থাৎ অনিবাৰ্য কৰি তোলা হৈছিল পুৰুষ নহলে কোনেও ফটো উঠিব নোৱাৰিব হিজাব নোহোৱাকৈ কোনেও ৰাস্তালৈ ওলাব নোৱাৰিব আনকি ঘৰৰ বাহিৰলৈ ঘৰৰ চোতালখনলৈ ওলাবলৈও হিজাব পৰিধান কৰিব লাগিব মহিলাসকলে এই নিয়ম বান্ধি দিয়া হৈছিল ৰাহাতুল্লাহ আলী খামেনিৰ দিনত মহিলাসকলে প্ৰতিবাদ কৰিছিল কিন্তু প্ৰতিবাদ অৰ্থহীন হৈ পৰিছিল হিজাবৰ বিৰোধিতা ইৰানৰ জনসাধাৰণে বহু সময়ত কৰি আহিছিল এইগৰাকী মাছা আমিনীও বিৰোধিতা কৰিব বিচাৰিছিল কিন্তু তেওঁ নাই কৰা তেওঁ বিৰোধিতা কৰা নাছিল মাত্ৰ তেওঁ হিজাবখন ভালদৰে পৰিধান কৰা নাছিল তেওঁ হিজাব ভালদৰে পৰিধান নকৰাৰ বাবে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ বাহনত তেওঁক লৈ গুচি গৈছিল তাৰ পিছত কি সংঘটিত হৈছিল কোনেও নাজানে আৰক্ষী বাহনৰ ভিতৰত এনে কি ঘটনা সংঘটিত হ'ল কোনেও নাজানে যেতিয়া আৰক্ষী বাহনৰ পৰা তেওঁক নমোৱা হৈছিল তেওঁ অচেতন হৈ পৰিছিল হাস্পতাললৈ লৈ যোৱা হৈছিল তেওঁ কোমাত দুদিন আছিল আৰু তেওঁ মৃত্যুক আকোৱালি লৈছিল বহুতে কয় পুলিচ ভানৰ ভিতৰত তেওঁৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল ইৰানৰ আৰক্ষীয়ে ইৰানত এনেধৰণেই মহিলাসকলে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল ইণ্টাৰনেটত পোৱা তথ্য যিসমূহ তথ্য ইতিমধ্যে আপুনিও চাইছে যে 70%ৰ ওপৰত আধুনিক মহিলাই ইৰানত হিজাবৰ বিৰোধিতা কৰি আহিছে মাত্ৰ 15% মহিলাইহে অৰ্থাৎ ইয়াং মহিলাসকলেহে হিজাবক সমৰ্থন কৰে এটা সময় আছিল ইৰানত যেতিয়া মহিলাসকলে হিজাব পৰিধান নকৰিছিল হিজাব পৰিধান কৰাটো কাৰোবাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল কিন্তু যেতিয়া হিজাব পৰিধান কৰিবই লাগিব এনে ধৰণৰ নিয়ম নীতি টানি দিয়া হ'ল তেতিয়া মহিলাসকলে তাৰ প্ৰতিবাদ কৰিছিল এনে প্ৰতিবাদ কৰা বহু মহিলাক জেলত দিয়া হৈছিল বহু মহিলাক মৃত্যুৰ কোলাত শুৱাই দিয়া হৈছিল মাছা আমিনীৰ বিষয়টো বিবিচিৰ পৰা আৰম্ভ কৰি বিশ্বৰ বহুকেইটা CNN-ৰ দৰে সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল আৰু তাৰ পিছত এই বিষয়টোৱে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল ইৰানৰ ইউনিভাৰ্চিটিত কেনেধৰণৰ প্ৰতিবাদ হৈছিল বিগত বছৰসমূহত আপুনি নিশ্চয় দেখিছে শুনিছে চাইছে ইৰানত সেই সকল মহিলাই যে আনন্দ ফূৰ্তি কৰিছে তেওঁলোকে কৈছে যে মাছা আমিনীৰ দৰে আমাৰ জীৱনটোক আবদ্ধ কৰি ৰখা আমাক শিকলিৰ মাজত আবদ্ধ কৰি ৰখা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুত আমি দুখ প্ৰকাশ নকৰোঁ আমি ফূৰ্তি কৰিম আপুনি হয়তো এখন ফটো আজিৰ পৰা কিছুদিন আগত দেখিছিলে এগৰাকী মহিলাই আয়াতুল্লাহ আলী খামেনিৰ ফটোখন জ্বলাই লৈ সেই ফটোখনত চিগাৰেট জ্বলাইছিলে খুব চৰ্চিত আছিল সেই ফটোখন সেইগৰাকী মহিলাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত এতিয়া খুব ভাইৰেল হৈছে তেওঁ আনন্দ ফূৰ্তি কৰি ডান্স কৰি কৰি ৰাস্তালৈ ওলাই আহিছে আৰু কৈছে যে এজন ডিক্টেটৰৰ শেষ হ'ল এজন ডিক্টেটৰ নোহোৱা হ'ল এতিয়া আমি স্বাধীন এখন স্বাধীন দেশত পৰাধীন জীৱন কটাবলগীয়া মহিলাসকলে ফূৰ্তি কৰাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সকলোৱে কৈছে হয়তো আজি মাছা আমিনীয়ে শান্তি লাভ কৰিছে জান্নাতত হয়তো তেওঁ আজি শান্তিৰে তললৈ চাইছে আৰু কৈছে যে তুমি যি কৰিবা তোমাৰ জীৱনলৈও তাকেই উভতি আহিব গতিকে পৃথিৱীত জীয়াই থকাৰ সময়খিনিত সকলোকে সন্মান মৰম আৰু শ্ৰদ্ধা কৰিবলৈ শিকা ধৰ্মৰ শিকলিৰে মানুহক বান্ধিবলৈ চেষ্টা নকৰিবা কাৰণ ধৰ্মই মানুহক এক কৰে ধৰ্মৰ জৰিয়তে মানুহক শেষ কৰিলে সেই ধৰ্মই তোমাৰ মৃত্যুৰ একমাত্ৰ কাৰণ হৈ পৰিব ইমান সময় অনুষ্ঠান চাই থকাৰ বাবে মই দাবুৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আকৌ কওঁ যে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি বুজিবলৈ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ মাজত সোমাব লাগিব আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিভিন্ন ধৰণৰ এংগেল আছে এংগেলসমূহৰ পৰা যদি আপুনি চায় যদি আপুনি আমেৰিকাৰ ফালৰ পৰা চায় তেতিয়াহ'লে দেখিব আমেৰিকাই শুদ্ধ আৰু যদি আপুনি ইৰানৰ ফালৰ পৰা চায় তেতিয়াহ'লে ইৰানকেই শুদ্ধ যেন অনুভৱ কৰিব মানুহৰ চিন্তাধাৰাবোৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত অলপ বেলেগ ধন্যবাদ